ছাত্ৰ-ছাত্ৰীসকল আজি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ হোম এছাইনমেণ্ট 3ৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। হোম এছাইনমেণ্ট 3ৰ প্ৰথম প্ৰশ্নটো হৈছে আহোমসকলৰ পাইক প্ৰথা, খেল ব্যৱস্থা আৰু পচা পথাৰ ওপৰত চমুৱাই বৰ্ণনা কৰা। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি, অসমৰ আৰ্থ-সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণিৰ পাঠটোৰ পৰা তোমালোকে দ্বিতীয় পৃষ্ঠা নম্বৰ 88 তাত তোমালোকৰ তৃতীয় পেৰাগ্ৰাফৰ পৰা দিয়া আছে। মই ৰঙা চিয়াহীৰে তোমালোকৰ সুবিধাৰ কাৰণে উল্লেখ কৰি দিছোঁ। এইখিনিৰ পৰা আছে যে দেশ সংগঠনৰ বাবে আহোমসকলে কিছুমান অভিনৱ ব্যৱস্থা হাতত লৈছিল। এইবোৰৰ ভিতৰত পাইক প্ৰথা, খেল ব্যৱস্থা, পচা প্ৰথা উল্লেখযোগ্য। এইখিনি তোমালোকে এই পেৰাগ্ৰাফটো সুন্দৰকৈ পঢ়ি ধুনীয়াকৈ এই পেৰাগ্ৰাফটো লিখি একেবাৰে মই ৰঙা চিন দিয়ালৈকে পচা পথাৰ মূল উদ্দেশ্য এইখিনিলৈকে তোমালোকে প্ৰশ্নটোৰ উত্তৰ লিখিলেই হ'ব। আৰু দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ পাবলৈ হ'লে দ্বিতীয়টো প্ৰশ্ন হোম এছাইনমেণ্টৰ প্ৰশ্নটো হৈছে মধ্যযুগৰ অসমৰ অৰ্থনৈতিক কাম-কাজ আৰু বৰ্তমানৰ অৰ্থনৈতিক কাম-কাজৰ মাজত সাদৃশ্য আছেনে? নিশ্চয় আছে। যদি সাদৃশ্য আছে তেন্তে মধ্যযুগৰ অৰ্থনৈতিক কাম-কাজৰ ওপৰত এটি টোকা লিখা। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে একেটা পাঠৰে তোমালোকে পৃষ্ঠা নম্বৰ 90ত পাঠটোৰ পৃষ্ঠা নম্বৰ 90ত অৰ্থনৈতিক অৱস্থা বুলি এটা দফা আছে। এই দফাটোত মই হোম এছাইনমেণ্ট 2 বুলি উল্লেখ কৰিয়েই দিছোঁ। এইখিনিৰ পৰা তোমালোকে ইয়াত আছে মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি, জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি, ঋতুভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল। ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। গতিকে এই অৰ্থনৈতিক ব্যৱস্থাটো বৰ্তমান অৰ্থনৈতিক ব্যৱস্থাৰ সৈতে সম্পূৰ্ণ সাদৃশ্য আছে। ইয়াত ঝুম খেতি, মথাউৰি নিৰ্মাণ, তাৰ পাছতে মাটিৰ ভাগ, ৰজাসকলে ব্ৰাহ্মণ, দেৱ-দেৱালয়, মঠ মন্দিৰ মাটিক মানে কৰমুক্ত মাটি দান কৰিছিল, যিটো আজিও প্ৰচলিত আছে। মঠ মন্দিৰ মছজিদ থাকিলে কোনো ধৰণৰ খাজনা দিব নালাগে। এই কথাখিনি পৃষ্ঠা নম্বৰ 90 আৰু 91 এই দুইটা পাঠ উল্লেখ কৰি চালেই তোমালোকে মই ৰঙা চিয়াহী দিছোঁ, ইয়াত তোমালোকে সুন্দৰকৈ এই পাঠটো পঢ়ি এই প্ৰশ্ন দুয়োটাৰ উত্তৰ কৰিব পাৰিবা।